গাইজ কি খবৰ? আশা কৰোঁ চবৰে ভাল। আজি হ'ল প্ৰথম বিহু, গৰু বিহু। তো আপোনালোক সকলোকে মোৰ তৰফৰ পৰা বিহুৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ, যাতে সকলোৱে ভালে কুশলে সুস্থ হ'বলৈ থাকে। আৰু আজি যিহেতু গৰু বিহু, মই ৰাতিপুৱাৰ পৰা একো ভিডিঅ' কৰা নহ'ল, মানে কি বতৰটো ইমানেই বেয়া, তো মানে ভিডিঅ' তেনেকৈ কৰা নহ'ল। বাট ভাবিছোঁ এতিয়া মই ভিডিঅ' কৰোঁ, মানে এটা ফটোশ্বুট কৰিম, তাৰ কাৰণে আপোনালোকতো শ্বেয়াৰ কৰোঁ, মানে বিহুৰ ফটোশ্বুট। আৰু এতিয়া বাজিছে এটা বাজিছে। তো এইফালে চাওক, এইবোৰ বস্তু চব মই যোগাৰ কৰি লৈছোঁ। মানে মোৰ এজনী বান্ধৱী আহিব, তো তাই কৰিব, মই কৰিম, আৰু মোৰ ইয়াতে ভাতিজি। তো সেইবাবে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ ভাবিলোঁ। তো নাও লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। গাইজ গামখাৰু এযোৰ মেইন বস্তু, তাৰ কাৰণে এইফালে মই মেখেলা চাদৰ ঠিক কৰি থৈছোঁ। মানে কি আমি দুটা ড্ৰেছত কৰিম, এটা হ'ল ইটো আৰু এটা হ'ল এইটো। তো তাইৰখিনি তাইৰ, মোৰখিনি মোৰ। ইফালে হ'ল এয়া গামখাৰু, আপোনালোকে চাই যাওক। সেইটা তাই আহিছে, মানে এইমাত্ৰ আহিল পিলপিলিৰ পৰা। তো আহিব, অহাৰ পিছত মই আপোনালোকক ভাল কৰি দেখাম বাৰু। এইটা গাইজ চবৰে বিহু লাগছে, চবৰে বিহু লাগছে গাইজ। গাইজ আমি ৰেডি। এইফালে অলপ ওচৰত এই মই আৰু এটা নাই, ক'ত বাগিছে নাজানো। তো আমি ৰেডি এতিয়া আমি তিনিটাই উঠিম। এতিয়া উঠি লওঁ, তাৰপিছত লগ পাই আছোঁ। তো গাইজ আমি লোকেশ্যন গুচি যাম। দেখি আহি উঠছে, মোৰ ফটো উঠবাইছে শুন। আমি মাটিৰ ঘৰ এতিয়া মাটিৰ ঘৰ বিচাৰি হাবা ধৰি খাই আছো। এই গেল যদি ফটোশ্বুট এই ৰখি আছে, এইবাৰ যাব। লোকেশ্যন চেঞ্জ। এতিয়া দাদা তুই খাই ফাইনেলি মাটিৰ ঘৰ বিচাৰি পাইছোঁ গাইজ। আমি তাৰপিছতে ফটো উঠিছিলোঁ, কিন্তু বৰষুণ পৰি আছে। তো আমি বৰষুণৰ কাৰণে ইমান কৰিব নাপালোঁ। তো সেইকাৰণে মই আধা ফুলিলোঁ, আৰু ভ্লগ যে বানি আছিলোঁ, মই পাহৰি গৈছিলোঁ। তো আজিলৈ এইখিনিয়ে, আৰু বিশেষ দেখাবলৈ একো নাই। তো বাই বাই, টেক কেয়াৰ।